বন্ধুসকল আপোনালোকে চাই আছে পংকজ ব্লগ অসম। আজি এটা ধামাকা ভিডিঅ' বুলি গৈ আছে। আজি গৈ আছোঁ তিতাবৰ আজি গৈ আছোঁ আৰু আজি মূলত আছে এইটা গাছ আহিছেনে আৰু আজি আপোনাৰ এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আৰু আপোনালোকক তিতাবৰ ৰাস্তা যোৱাৰ পৰা তিতাবৰ কি দেখোঁ আপোনালোক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো আজি কোনোবা চেনেলটোলৈ মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকন টিপি দিবা যাতে মই ভিডিঅ' দিলে নটিফিকেশ্যন আগতে পোৱা। আৰু ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চুবাই তিনিআলি পাই গ'লোঁ, আপোনাক দেখুৱাই আছোঁ ভিডিঅ'টো। আৰু এইফালে চাওক এই নকুৰাত পইচা আপোনাক দেখুৱাই আছোঁ। এইফালে আপোনাৰ লাইট চাইডে আপোনাৰ গৈছে সদৰ ৰেলগেট পাব, এইফালে ক্লাবতো যাব পাৰিব আপোনালোকে। আৰু আগত আছে আপোনাৰ অসম কৃষি বিশ্ববিদ্যালয় লিচুবাই চাৰিআলি পৰা আপুনি ৰাইট চাইড যাব গ'লে আপুনি অসম কৃষি বিশ্ববিদ্যালয় পাব। এইফালে দেখুৱাইছে মেলা ওলাইছে, মেলা মানে পৰহিলে বিশ্বংগুজ সেইকাৰণে মেলা ওলাইছে, বহুত মেলা আছে দেখুৱাম আপোনালোকক। আৰু এইফালে এখন বজাৰ আপুনি চাব পাৰে, এখন লিচুবাই বজাৰ। এইফালে চব বস্তু পোৱা যায় ইয়াত, আপোনাৰ মাছ মাংস পৰা ধৰি চব্জি চব পোৱা যায়। আৰু আপোনাক ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰিম, ব'লক। বাক্সুং পাগলে বাক্সুং এখন ডনবয় হাই স্কুল আপোনাৰ চাব পাৰে। বাক্সুং অৱস্থিত এখন ডনবয় স্কুল, এখন বহুত ধুনীয়া স্কুল আপোনাৰ হয়। আপোনাৰ এইফালে আছে আপোনাৰ বাক্সুং তিনিআলি। আৰু ব'লক ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিবা হা, ঠিক আছে গৈ থাকক। কৰি পুখুৰী নহ'লে এইফালে অৱস্থিত কৰি পুখুৰী। এইফালে মন্দিৰ আছে ৰাইট চাইডে, আপোনালোকে কি দেখিবলৈ পাইছে ইয়াত হনুমান মন্দিৰ। আৰু ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ' যদি ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব হা ভিডিঅ'টোত। ব'লক ভিডিঅ'টো চাই থাকক। আৰু এইফালে মানে স্পীড ব্ৰেকাৰটো বহুত বেছি আমাৰ চাওক না, স্পীড ব্ৰেকাৰ কিমান স্পীড ব্ৰেকাৰ পালোঁ চাওকচোন, কিমান স্পীড ব্ৰেকাৰ ৰাস্তাটোত। গ'লোঁ তিতাবৰ নোৱালি ঢেকীয়াজুলি পাই গ'লোঁ। আৰু এইফালে আছে আপোনাৰ দেখুৱাই আছোঁ আপোনালোকৰ স্কুলত দেখুৱাই আছোঁ। এইখন আপোনাৰ TPR স্কুল, TRP স্কুল। আৰু আগত এখন আছে তিতাৰাম বৰদলৈ হাইস্কুল চাওক আপোনালোকে। এইখন আছে আপোনাৰ তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এইফালে আপোনাৰ সৰুটো ৰাস্তা এইফালে গৈছে আপোনাৰ ৰাস্তা গৈ থাকে। ভিডিঅ'টো চাই থাকক আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত বেল আইকন দিব নাপাব। আমি ইয়াত পাই গ'লোঁ আপোনাৰ ৰঙাজান পালোহি। আৰু ৰঙাজান পাই আপোনালোকৰ ৰঙাজান দেখুৱাইছোঁ, ৰঙাজান চাৰিআলি অকণমান আগলৈ গ'লে ৰঙাজান চাৰিআলি পাম। আমাৰ এয়া গাড়ীখন কিমান স্পীড ব্ৰেকাৰ, কিমান ব্ৰেক মাৰিম গাড়ীখনত, তামাম ব্ৰেক লগাইছে। এইটো আপোনাৰ এইকণ সেইটো চাৰিআলি আপোনাৰ ৰঙাজান চাৰিআলি হয়। আৰু এইফালে আমি পাই গ'লোঁ আপোনাৰ জালুকনী থানা। এইখন জালুকনী থানা হয়, আপোনাৰ চাব পাৰে। এইখন জালুকনী থানা, এখন আপোনাৰ জালুকনী আৰক্ষী চকী। আৰু এইপিনে আপোনাৰ জালুকনী চাৰিআলি আগত আছে। জালুকনী চাৰিআলিতো আপোনাক দেখুৱাই আছোঁ জালুকনী চাৰিআলিটো। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাব হা। এইটো আপোনাৰ পাই গ'লোঁ জালুকনী চাৰিআলি, আপোনালোকে চাব পাৰে। এয়া জালুকনী চাৰিআলি আপোনাৰ। ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক।
পাই গ'লোঁ তিতাবৰ ৰেলৱে ষ্টেচন। এইটো ৰেলৱে ষ্টেচন পাৰ হৈ আমি তিতাবৰ টাউন পাম। আপোনালোকক টাউনৰ ভিউ দেখুৱাই আছোঁ আৰু ভিউটো আপোনালোকক এনেকুৱা ভিউ দেখুৱাম নে আপোনালোক চাওক না, তিতাবৰ টাউনৰ আপোনালোকক দৃশ্য দেখুৱাই আছোঁ। আৰু এই আমি তিতাবৰ ৰেল ক্ৰচিং পাৰ হৈছোঁ। ৰেল ক্ৰচিংটো আপোনালোক দেখুৱালোঁ আৰু পাৰ হৈছোঁ। মানে স্পীড ব্ৰেকাৰ ঢেৰ তিতাবৰ নৰ্থ ইষ্টৰ মানে স্পীড ঢেৰ আছে, কিন্তু আপোনালোক গোৱালে কম নহ'লে বেছি। আপোনালোক দেখুৱাই তেওঁ তিতাবৰ টাউনৰ ভিউ। ব'লক আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তিতাবৰ টাউন মানে আপোনাৰ তিতাবৰ তিনিআলি পাম এতিয়া। তিতাবৰ আপোনাৰ নঙালী হৈ আহিলে আপুনি তিতাবৰ তিনিআলি পাব। তিনিআলি তিতাবৰ তিনিআলি হয় আপোনাৰ নঙালী হৈ। আৰু এইফালে লেফ্ট চাইডে গ'লে আপুনি মানে মৰিয়নি চৰি চব যাব পাৰিব। এইফালে ৰাইট চাইডে গুৱাহাটী চাৰিআলি পাম, কিন্তু আপুনি আমাৰ লেফ্ট চাইড যাব নহয়, আমি ৰাইট চাইড যাব লাগিব। এইফালে ৰাইট চাইডে গৈ আপোনালোকক দেখুৱাই আছোঁ। মালা মানে ঢেৰ ওলাইছে দেই, বিশ্বাস পূজা 3 দিন আছেই মেলা আপোনাৰ ওলালেই। মই দেখুৱাইছোঁ এইটো তিতাবৰ তিনিআলি। আৰু চিধা গৈলে আমি এতিয়া গৈ আছোঁ আপোনালোক তিতাবৰ তিনিআলি টাউন দেখুৱাইছোঁ। টাউনখন চাওক না, কি মজা ভিউ। এইফালে চাব পাৰে কি মজা ভিউ নচাওক না আপোনালোকে। এয়া আপোনাৰ এইটো চাওক কি মজা ভিউ। এইটো আপোনাৰ ভাগৱতীপাৰা তিতাবৰ। এইফালে সোমাইছে লেফ্ট চাইডে ভাগৱতীপাৰা। আৰু আগত আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। বেটেৰী ৰিক্সা মানে কি ক'ম আৰু। ব'লক না আপোনালোকৰ ভিডিঅ'টো চাই থাকক। ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন টিপিব নাপাব, যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন আগতে পায়। ব'লক ভিডিঅ'টো গৈ চাই থাকক। কিতাপৰ আপোনালোকক আগৰ দৃশ্যও দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকক বেছি দীঘলীয়া নকওঁ। ভিডিঅ'টো বেছি দীঘল নকওঁ, কাৰণ ভিডিঅ'টো আপোনাৰ মানে তিতাবৰ টাউনলৈকেহে দেখুৱাম। তিতাবৰ টাউনৰ দৃশ্য দেখুৱাম আৰু তিতাবৰ এই টাউনৰ দৃশ্য আপোনালোকে চাব পাৰে। আৰু এফালে আকৌ আপোনাৰ আগত দেখুৱাই আছোঁ, এয়া আপোনাৰ তিতাবৰ। এইটো আপোনাৰ চিধা গৈছে চাগে আপোনাৰ গোলাঘাট যাব পাৰিব। আপুনি গোলাঘাট যাব পাৰিব। আৰু এইফালে লেফ্ট চাইডে গৈছে আপোনাৰ বৰহোলা। আমি যাম এতিয়া বৰহোলা ৰাস্তাত মানে এইফালে আপোনাৰ 200 মিটাৰমান গ'লে আমাৰ মানে জেগা পাই যাম, য'ত গাড়ী মাল খালী হ'ব তাৰ জেগা পাই যাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু যদি